নমস্কাৰ দৰ্শকসকল, মই নবীন বৰগোহাঁই আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত। আৰু ইয়াত দেখিবলৈ পাইছে এইটো ৰাজমাও পুখুৰীটো। আৰু এই পুখুৰীটো চন্দ্ৰকান্ত সিংহৰ যি মাতৃ নুমলী ৰাজমাও তেওঁ খন্দুৱাইছিল। আৰু এই পুখুৰীটোৰ বিষয়ে আৰু এই যি নুমলী ৰাজমাও, এই নুমলী ৰাজমাওৰ বিষয়ে আমাৰ আজিৰ ভিডিঅ'ত আপোনালোকক কিছু কথা জনাবলৈ যত্ন কৰিম। আহক আমি ভিডিঅ'টো পৰৱৰ্তী অংশটোলৈ আগবাঢ়ি যাওঁ। আমাৰ লগত আমাৰ অভিজ্ঞান গোস্বামী উপস্থিত আছে। আপোনালোকৰ অভিজ্ঞান গোস্বামী আগতে দেখা পাইছে বিভিন্ন ভিডিঅ'ত। আৰু অভিজ্ঞান, আমি ৰাজমাও পুখুৰীটোৰ বিষয়ে জানিব বিচাৰিম। মই নিজেও ক'ম, দৰ্শকসকলক তুমিও ক'বা। আৰু এই যিটো ৰাজমাও পুখুৰী, সেই সময়ত আহোম যুগত য'ত খন্দাইছিল সেই জেগাডোখৰত বিশ্বই বাহৰ বিশ্বই বাহৰ কৈছে। মানে আপোনাৰ পোনপ্ৰথমে ক'ব লাগিব আমি যেতিয়া আপোনাৰ ৰাজধানী স্থানান্তৰ কৰিছিলে ৰংপুৰৰ পৰা, তেতিয়া ৰংপুৰৰ পৰা স্থানান্তৰ কৰি যোৰহাটত পোনপ্ৰথমে ৰাজধানী পতা নাছিল। বিশ্বই নদীৰ পাৰত এক বাহৰ পাতি আছিলে। তাৰ পৰা চিন্তা চৰ্চা কৰিহে যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিলে। তাৰপিছতে আপোনাৰ যোৰহাটত পানীৰ আপোনাৰ সমস্যা দূৰ কৰিবৰ কাৰণে এই এটা বিশালাকাৰ সাগৰ আকৃতিৰ এটা পুখুৰী খন্দাইছিলে ৰাজমাও নুমলী। এই পুখুৰীটোৰ নাম আচলতে বিষ্ণু সাগৰ দিছিলে, কিন্তু পিছত নুমলী ৰাজমাও খন্দোৱাৰ কাৰণে মানে তেওঁ সেইটো কাৰণে ৰাজমাও পুখুৰী হ'ল। আৰু ৰাজমাও পুখুৰী নামে বৰ্তমান প্ৰখ্যাত আৰু জনাজাত। আৰু এই যিগৰাকী নুমলী ৰাজমাও, এই নুমলী ৰাজমাওত অসম বুৰঞ্জীৰ এগৰাকী বিশিষ্ট নাৰী বা এগৰাকী বিশেষ নাৰী। মই উল্লেখ কৰিছোঁ যে চন্দ্ৰকান্ত সিংহৰ তেখেতে মাতৃ আছিল। আৰু যেতিয়া কমলেশ্বৰ সিংহ মানে স্বৰ্গীয় হৈছিল, ঢুকাইছিল, কমলেশ্বৰ সিংহ তেওঁৰ পুত্ৰই আছিল। আৰু তেওঁৰ পুত্ৰ আছিল। ঢুকোৱাৰ পিছত সেই কমলেশ্বৰ সিংহক আৰু পুৰ্ণানন্দ বুঢ়াগোহাঁয়ে তেওঁক মানে ৰজা পাতিছিল। আৰু তেনেকৈ আমাৰ চন্দ্ৰকান্ত সিংহকো ৰজা পাতিছিল। আৰু যেতিয়া চন্দ্ৰকান্ত সিংহ ৰজা হৈছিল, তেওঁৰ বয়স একেবাৰে কম আছিল। তেওঁ উমলি জামলি ফুৰা বয়স। আৰু সেই কম বয়সৰ কাৰণে চন্দ্ৰকান্ত সিংহই প্ৰথমতে ৰাজসিংহাসনত উঠিবলৈ তেওঁ মানে সংকোচ বোধ কৰিছিল। তেওঁ কন্দনাময় হৈ গৈছিল ৰাজসিংহাসনত উঠিবলৈ। কিন্তু বহুত বুজাই বঢ়াই তেওঁক ৰজা পতা হৈছিল। আৰু পিছলৈ তেওঁ যথেষ্ট ৰাজকাৰ্য ভাল কৰিছিল। আৰু সেই যি চন্দ্ৰকান্ত সিংহৰ দিনত আপোনাৰ মানৰ পৰা আক্ৰমণ হৈছিল। মানে সেই সময়ত বদন বৰফুকন আছিল। আৰু বদন বৰফুকনে গুৱাহাটীত তেওঁ আচলতে বৰফুকন হৈ আছিল। আৰু তাৰপিছতে তেওঁ মান আনিবলৈ গৈছিল, বিশেষতঃ ব্ৰহ্মদেশৰ পৰা তেওঁলোকে যেতিয়া বদনে মান আনি পোৱাইছিলহি, মান আনি পোৱাৰ পিছত ইয়াত গোটেইখন ছাৰখাৰ হৈছিল। গোটেই দেশ মানে বহুত আক্ৰমণ কৰিছিল। আৰু আক্ৰমণ কৰি মানুহক অত্যাচাৰ কৰিছিল। আৰু তাৰপিছতে মানক আমাৰ ভামু আইদেউ বুলি এগৰাকী ছোৱালীক দি পঠিয়াবলগীয়া হৈছিল। আৰু লগতে ধন সোণ বহুত বস্তু দি পঠিয়াবলগীয়া হৈছিল। এই যি বদনচন্দ্ৰ বৰফুকন, সেই বদনচন্দ্ৰ বৰফুকনৰ শত্ৰুতা আছিল পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ লগত। আৰু প্ৰথমতে যেতিয়া মান আনিছিল, অনাৰ লগে লগে পুৰ্ণানন্দ বুঢ়াগোহাঁয়ে গম পায়, মানে বদন বৰফুকনে এখন চিঠি লিখি দিছিল ৰজালৈ। চিঠিখন কিন্তু বুঢ়াগোহাঁইৰ হাতত পৰিছিল। তাৰপিছত বুঢ়াগোহাঁয়ে গম পাই যুদ্ধ কৰিবৰ কাৰণে সৈন্য পঠাই দিছিল। কিন্তু বুঢ়াগোহাঁইৰ সৈন্য সেই মানৰ মানে সৈন্যত লগত পৰাস্ত হৈছিল। তাৰপিছতে আপোনাৰ পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। মানে তেওঁ পুৰ্ণানন্দ বুঢ়াগোহাঁয়ে ভাবিলে যে বদন বৰফুকনৰ হাতত মই লাঞ্ছিত হ'ম, অপমানিত হ'ম। আৰু এই কথাবোৰ ভাবিয়ে পুৰ্ণানন্দ বুঢ়াগোহাঁইক কোৱা হয় যে তেওঁ জ্বৰত আচলতে জ্বৰ হৈ মৃত্যু হ'ল। কিন্তু বহুতে কয় যে তেওঁ কাল হীৰা আঙুঠি চেলেকি, তেওঁ এটা হীৰা আঙুঠি পিন্ধি আছিল, আঙুঠিটো চেলেকি তেওঁ মৃত্যু হৈছিল বা মৃত্যুবৰণ কৰিছিল। আৰু ইয়াৰ পিছত যেতিয়া মান গুচি গৈছিল, মান গুচি যোৱাৰ পিছত বদনচন্দ্ৰ বৰফুকনে বহুত অত্যাচাৰ কৰিছিল। বুঢ়াগোহাঁয়ে গোটেই ঘৰ চৰ তেওঁ এনেও কোব কৰিছিলেই। তাৰ গোটেই বস্তুখিনি মানুহক বাজেয়াপ্ত কৰি বস্তুখিনি মানুহক দি পঠিয়াইছিল। আৰু তেওঁ অত্যাচাৰ কৰি মানুহক মানে একেবাৰে নাজল নাচল অৱস্থা কৰিছিল। আৰু কৰাৰ পিছতে নুমলী ৰাজমাৱে কি কৰিছিলে, বদন বৰফুকনক বধ কৰিছিলে। বধ কৰিবলৈ এটা ব্যৱস্থা কৰিছিলে। আৰু তেওঁ তাৰ কাৰণে তেওঁ ৰূপসিং চুবেদাৰ নামৰ এজন বঙাল আছিলে, বঙালক মাতি আনি তেওঁক পইচা পাতি দি বদন বৰফুকনক বধ কৰাইছিল। আৰু বদন বৰফুকন সাধাৰণতে তেওঁ ইমানেই শক্তিশালী আছিল, তেওঁৰ হাতত যদি অস্ত্ৰ থাকিলে তেওঁক বধ কৰিব নোৱাৰি। গতিকে তেওঁ বদন বৰফুকন যেতিয়া পায়খানা কৰিবলৈ গৈছিল, পায়খানা কৰাৰ সময়ছোৱাত তাত ৰূপসিং চুবেদাৰক লগাই তেওঁক হত্যা কৰাইছিল। আৰু তাৰপিছত বদনৰ পুত্ৰসকলে গম পাই প্ৰতিৰোধ কৰিবলৈ আহিছিল যদিও তেওঁলোককো একেই অৱস্থা কৰা হৈছিল। আৰু তাৰপিছত এই যি মন্ত্ৰণা কৰিছিল নুমলী ৰাজমাৱে, মন্ত্ৰণা কৰিবৰ কাৰণে প্ৰথমতে তেওঁ বদনৰ লগত মিত্ৰতা কৰি বদনৰ যি মানে দুৰ্বলতা আছিল, সেই দুৰ্বলতাখিনি তেওঁ জানি লৈ তাৰপিছত তেওঁক এইটো হত্যা কৰিছিল। আৰু হত্যা কৰা সেই মানৰ প্ৰথম আক্ৰমণৰ যি উপদ্ৰৱ বা বদনৰ যি উপদ্ৰৱ, সেই উপদ্ৰৱৰ পৰা ৰক্ষা কৰিছিল। গতিকে আৰু এই চন্দ্ৰকান্ত সিংহই যি ৰাজকাৰ্য চলাইছিল, সেই ৰাজকাৰ্য চলাওঁতে এই মাতৃ নুমলী ৰাজমাওৰ বিভিন্ন দিহা পৰামৰ্শ অনুসৰিহে এইখিনি তেওঁ মানে ৰাজকাৰ্য চলাব পাৰিছিল। এইখিনিতে এটা কথা কৈ লওঁ যে আপোনাৰ বদনচন্দ্ৰ বৰফুকনক ৰূপসিং চুবেদাৰে মৰাৰ পিছত তেওঁ যিখন দাই কৰিছিলে, দাখন যিখন পখালিছিলে, সেই পুখুৰীটো এতিয়াও আপোনাৰ যোৰহাটৰ দক্ষিণ ফালে আছে, বঙাল পুখুৰী। সেই বঙাল পুখুৰীতে আপোনাৰ সেই দাখন পখালা বুলি কোৱা হয়। সেইটো কাৰণে সেই পুখুৰীটোৰ নাম এতিয়াও বঙাল পুখুৰী হয়। আৰু এইটো
আহোম যুগৰ বাকীকেইটা যি সাগৰ আখ্যা পোৱা পুখুৰী এই গোটেই পুখুৰীখিনি শিৱসাগৰ জিলাত অৱস্থিত আৰু একমাত্ৰ এই পুখুৰীটো যোৰহাটত অৱস্থিত। আৰু আপোনালোকে এই পুখুৰীটো চাওক, মই অকণমান দেখুৱাইছোঁ। এইফালে আপোনালোকে গোটেইটো মই দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে স্ক্ৰীণত দেখি আছে এই যিটো পুখুৰী, এই পুখুৰীটো আপোনালোকে দেখিবলৈ পাইছে। আৰু এটা কথা আপোনালোকক মই জনাই থৈ যাওঁ যে এই যিটো পুখুৰীৰ পাৰত এটা আচলতে দৌল নিৰ্মাণ কৰিবলৈ লৈছিল, বিষ্ণু দৌল, কিন্তু সেইটো হৈ নুঠিলেগৈ। সেই সময়ৰ যি ৰাজনৈতিক পৰিস্থিতি বা পইচা পাতিৰ অভাৱ, তেনেকুৱা অচলা অৱস্থাত সেই দৌলটো বনোৱা হৈ নুঠিলেগৈ। আৰু কিন্তু ইয়াতে দৌলটো বনাবলৈ লোৱা হৈছিল। আৰু এই পুখুৰীটোৰ চাৰিওফালটো ধুনীয়াকৈ এইবোৰ গছ গছনি আছে এতিয়া, আৰু অলপ চকুতটো আৰু ধুনীয়া কৰিব পৰা যাব। ইয়াত যিখিনি গছ লতা আছে সেইবোৰ উঠুৱাই দিব পৰা যাব। আৰু ইয়াত দেখা গৈছে বিভিন্ন মানুহে ইয়াত জিৰণি লৈছে। এতিয়া প্ৰচণ্ড গৰম, আপোনালোকে দেখিছেই ভিডিঅ'ত যে আমি প্ৰচণ্ড গৰমত থিয় হৈ আছোঁ, কিন্তু ইয়াত বিভিন্ন মাছ চাছ ধৰি আছে। বহুত পুৰণি মাছ পোৱা যায়। আৰু দৰ্শকসকল, আমি আজি এই যি ৰাজমাও পুখুৰী বা বিষ্ণুসাগৰ পুখুৰী, এই বিষ্ণুসাগৰ পুখুৰীটোৰ বিষয়ে কেইটামান কথা আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ। আৰু যি নুমলী ৰাজমাওৰ বিষয়ে আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ। আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে। আৰু যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ বন্ধু মহলৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু অভিজ্ঞান, তোমাক ধন্যবাদ জনালোঁ। আৰু দৰ্শকসকল, আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।